আজি আহি পালোঁ গুৱাহাটীত এটা বিশেষ কাৰণত আহিলোঁ আৰু এইফালে আছে নিত কৃষ্ণাংগীৰ ককায়েক আৰু এইজনী হৈছে মাইহঁতৰ ভণ্টি ফোনত কথা পাতি আছে। আজি হৈছে নিতৰ বাৰ্থডে, সেইকাৰণে আহিলোঁ ৰাতিপুৱা এইফালে দুই মিলি খেলি আছে। সিহঁত মন্দিৰলৈ গ'ল আৰু মোকে ভাজি বনাব দিলে, তাই আহি বাকীখিনি বনাব। এইফালে ভাজি আছোঁ ইয়াত কোমোৰা আৰু আলু, আৰু আনফালে এয়া উৰহি ভাজিখিনি হৈ গ'ল, এইখিনিও নমাই ল'লোঁ। এইখিনিও হ'বই আৰু এয়া সিহঁত আহি গ'ল। আৰু এইফালে এইটো হৈছে কুকুৰৰ পোৱালি, মাহীহঁতে আনিছিলে, যিহেতু মাহীহঁত ইয়ালৈ আহিলে গতিকে পোৱালিটোকো লৈ আহিলে। এতিয়া দুয়ো পোৱালিটোৰ লগতে খেলি আছে, দেখিছেনে ফূৰ্তি কৃষ্ণাংগীৰ ককায়েকক লগ পাই। বাৰ্থডেৰ আয়োজন যিহেতু ৰাতিলৈ কৰা হৈছে, সেইকাৰণে মাহীহঁত আহি লাগি গৈছে কামত। এইফালে দালি বইল হ'ব দিছে আৰু মাহীয়ে চব্জিখিনি কাটি আছে, মিক্স ভাজি হ'ব। এইফালে বাৰ্থডে বয় বহি আছে, কৃষ্ণাংগীয়ে খোজকাঢ়ি আছে। আমি চাবলৈ আহিছোঁ কি কিনো আয়োজন কৰিছে। এইফালে বাকী এইবিলাক বস্তুবিলাক থৈ দিছে, যি যি লাগতিয়াল হ'ব। আৰু এই দুজন হৈছে মোমায়েক নিতৰ, সিহঁতে বেলুন ফুলাই সজোৱা কামত লাগি আছে। এইফালে বেলুনবিলাকো ফুলাই লগাই দিছে যেনেকৈ পাৰে আৰু। বেলুন সজাই থাকোঁতে ডাঙৰ বাবুৰ ফোন আহিলে, সেইকাৰণে উঠি গৈ ইয়াৰ ফোনত বিজি হৈ আছে। এইফালে লাজ দেখিছেনে কেমেৰাৰ আগত ওলাই। বাকী কেইটামান বেলুন তেনেকৈ থৈ দিলে, লগাব পিছত। এইকেইটালৈ কৃষ্ণাংগীহঁতে খেলি আছে। আৰু এইফালে আমাৰ মাজু ভণ্টিও আহি পালে, মাজু ভণ্টি টিকলিজনী, তাই সিহঁতৰ লগত সমানে খেলিব যায়। মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। কৃষ্ণাংগীক চাওকচোন, এইফালে হেপী বাৰ্থডেটো লগাব ধৰিছে। এবাৰ ওপৰলৈ চাবলৈ আহিলোঁ, ইয়াত ছাগলী মাংস বনি আছে, বাকীখিনি হৈছে প্ৰায়। আৰু এতিয়া ফাইনেলি কেক আহি পালে, এতিয়া কেক কাটিং হ'ব। কোনোবা আলহী আহি পাইছে, যিহেতু বেছি মানুহ মতা নাই আৰু 30-40 জনমান হ'ব চাগে। আৰু কৃষ্ণাংগীয়ে মাহীয়েকৰ বেগটো এবাৰ লৈছে, এবাৰ ওলাইছে, তেনেকৈ আছে। এবাৰ দেখাই দিছোঁ চাৰিওফালে। এতিয়া হ'ব কেক কাটিং। এইফালে মম দুডাল লগাই দিছে। তাৰ এইটো 5 বছৰীয়া বাৰ্থডে, কিন্তু 5 বছৰৰ যিটো 5 লিখা মম থাকে সেইটো আনিবলৈ পাহৰি গ'ল, সেইকাৰণে দুডাল মম লগাই দিছে এনে। আৰু এইজন হৈছে নিতৰ বন্ধু। ভাত পানী খাই সকলো গ'লগৈ, এতিয়া আহিছোঁ আমি খাবলৈ। মিক্স ভেজ, দালি, পনীৰো আছিলে, আৰু এইফালে মটন, মাছ ফ্ৰাই, আচাৰ, পাপৰ এইবিলাকো আছিলে। আজি হৈছে পিছদিনাখন। এইফালে গাড়ীত কি কৰি আছে চাওকচোন, খেলি আছে। কৃষ্ণাংগীও ককায়েকক লগ পাই পূৰা ফূৰ্তি একদম, দেখিছেনে? টোপনি অহা ভাওজী দিছে, ইমান মানে খেলিব জনা হৈছে আৰু কথাবিলাক পূৰা ক'ব জনা হৈছে। যি সোধে তাৰে উত্তৰ দিব মানে। গধূলি সময়ত এইবাৰ বিচনাৰ ওপৰত উঠি দিও খেলি আছে, আৰু পঢ়া শুনা নাই, আমাৰ কৃষ্ণাংগীৰো নাই। যিহেতু বহুত দিনৰ মূৰত লগ হৈছে, সেইকাৰণে খেলিব দিছোঁ আৰু। এইফালে ভণ্টিয়ে বনাব হৈছে ৰাতিৰ সাজ, বিলাহী আলু মাছ বনাব। মাছ কেইপিচমান কালিৰে ৰৈ গৈছিলে, এতিয়া দুয়োকো ভাতখিনি খুৱাই লওঁ। আজি গধূলি সময় পাইছোঁ ভিডিঅ' কৰিব। এতিয়া ভণ্টিয়ে কাটিব লৈছে কমলা। গধূলি হ'লেও ইয়াত সিমান ঠাণ্ডা নাই, সেইকাৰণে ভাবিলোঁ কমলাকে খোৱা যাওক, ভাল লাগে এনেকুৱা কমলা পিটিকি খালে। জলকীয়া পেষ্ট দিছে, ক'লা নিমখ। মোৰ ভিডিঅ'টো এডিট কৰি থাকোঁতে মুখত পানী আহি গৈছে, খাবলৈ যে বিৰাট সোৱাদ হৈছিলে। ইয়াত দুয়োটাকে এনেকৈ দি দিছে, যিহেতু দুয়ো জলকীয়া খাব নোৱাৰে সেইকাৰণে। আৰু এইফালে এইজনী কৃষ্ণাংগীয়ে খাইছে চাওকচোন। এয়া কমলা খোৱা হোৱাৰ পিছত মাহীয়েকে কণী আমলেট কৰি দিছে। দুয়োকো বোলে বাতি দে লাগে, সেইকাৰণে বাতিতে দিছে। এবাৰ নিজে খাইছে, এবাৰ কৃষ্ণাংগীক খুৱাই দিছে। আৰু আমি কমলা খাই উঠি খাবলৈ লৈছোঁ মিৰিণ্ডা, সৰু বটল এটা আছিলে, ভাবিলোঁ সেইটো খাই দিওঁ। এইটো বহুত জ্বলা লাগিছে, জ্বলাটো অকণমান হ'লেও কম হ'ব। আজিলৈ ভিডিঅ'টি মানে, আগলৈ লগ পাম এটি নতুন ভিডিঅ'।